নিৰ্বাচন যেহেতু আহি আছে, নিৰ্বাচন আয়োগৰ যিখিনি নিৰ্দেশনা মতে যোৱা 10 তাৰিখৰ পৰা আজি 15 তাৰিখলৈকে 6 দিন আমাৰ ফাৰ্ষ্ট লেভেল চেকিং আমাৰ ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ইভিএমৰ প্ৰথম পৰ্যায়ৰ যিখিনি পৰীক্ষা নিৰীক্ষা সেইখিনি হৈ আছে। তাতে আমাৰ যিমান কণ্ট্ৰল ইউনিট, বেলট ইউনিট আৰু ভিভিপেট এইটো পৰীক্ষা হৈ আছে। 2-এটা ৰিজেক্ট হ'ব পাৰে, সেইখিনি আমাৰ ফেক্টৰীলৈ পঠাই দিয়া হ'ব। যিখিনি ৰিপেয়াৰ ইয়াতে একো নহ'ব। আৰু আজি মক পোল হ'ব। পলিটিকেল পাৰ্টিসকলক আমি চিঠি পত্ৰ আগতীয়াকৈ দিয়া হৈছে, তেওঁলোকে আহিছে। সদায় তেওঁলোকৰ উপস্থিতিত আৰু CC কেমেৰা, ভিডিঅ'গ্ৰাফী লগতে ৱেবকাষ্টিং কৰা হৈছে। এই আমাৰ যিখিনি পৰীক্ষা নিৰীক্ষা ইয়াতে চলিছে, সেই পৰীক্ষা নিৰীক্ষাবিলাক গুৱাহাটী অফিচ বা দিল্লী অফিচৰ পৰা ৱেবকাষ্টিং যোগে চাব পৰাৰ ব্যৱস্থা কৰা হৈছে। তো এইখিনিয়ে এটা কনফিডেন্স বিল্ডিং মেজাৰ হিচাপে পলিটিকেল পাৰ্টিৰ প্ৰেজেন্সত ফাৰ্ষ্ট লেভেল চেকিং অফ ইভিএম এই কামটো চলি আছে। ছাৰ, চেকিঙত প্ৰায় কিমানমান বুকিঙৰ চেকিং থাকিব? মক পলত আজি 1%ত 1200, মানে আমাৰ 700 যদি মেচিন আছে 7টাত 1200, 2% 14টাত 1000কৈ আৰু 2% 14টাত আপোনাৰ 500কৈ ভোট দিয়া হ'ব। এই ভোটবিলাক আমাৰ পলিটিকেল পাৰ্টিৰ সদস্যসকলে নিজেই দিব বা আমাৰ যিসকল নিয়োজিত কৰ্মচাৰী আছে তেওঁলোকে দিব। আৰু সেই ভোটবিলাক আকৌ কাউণ্ট কৰি চাব যে তেওঁলোকে মেচিনৰ যিটো ভোট, কণ্ট্ৰল ইউনিটৰ যিটো ভোট আৰু আমাৰ যিটো ভিভিপেটৰ যিটো পেপাৰ শ্লিপ ওলায় তাৰ লগত হিচাপ নিকাচ কৰি সেইমতে তেওঁলোকে নিজৰ মানে এটা বিশ্বাস এটা জন্মাব পৰাকৈ আমি গোটেই কামখিনি কৰি শেষত তাতে চহী কৰিব যে আমি চব ঠিকে পাইছোঁ। আজি কিমানটা মেচিনৰ বক্সৰ আপোনালোকে পৰীক্ষা কৰিব? টোটেল সেই 5%, মানে আমাৰ যিমানখিনি মেচিন আছে 5%, টোটেল 36টামান ছেটৰ ওপৰত পৰীক্ষা হ'ব। মানে 700 মেচিন আছে, ভিভিপেটৰ 703টা আৰু BU আছে 668। গতিকে তাৰ ওপৰত 5% হিচাপ কৰি আমি পৰীক্ষাবিলাক কৰিম। কোন কোন সমষ্টিক সামৰি লৈছে? সমষ্টি মানে আমাৰ কাৰ্বি আংলং ইলেকশ্যন ডিষ্ট্ৰিক্ট, আমাৰ ডিফু আৰু হাৰাঘাট এই দুটা। বোকাজান সমষ্টিটো বেলেগ আছে, বোকাজান ইলেকশ্যন ডিষ্ট্ৰিক্টৰ বেলেগে চোৱা হয়। আমাৰ দুটা সমষ্টি ইয়াতে আছে। ভিতৰলৈ সোমোৱাৰ অৱস্থাত কেনেকুৱা ধৰণৰ? ভিতৰলৈ সোমোৱা মানে গেটতে সেই DFMD যিটো আমাৰ মেটেল ডিটেক্টৰ লগোৱা আছে, কাৰো মোবাইল বা ইত্যাদি ইলেক্ট্ৰনিক সামগ্ৰী নিয়া এলাউ নহয়। আপোনাৰ যাওঁতেওতো মোবাইল থৈহে ভিতৰত সোমাইছে, তো ঠিক তেনেধৰণে আপুনি একো ইলেক্ট্ৰনিক সামগ্ৰী ভিতৰত নিব নোৱাৰে। DFMD লগোৱা আছে। আৰু চেকিং হৈছে, ফ্ৰিস্কিং হৈ আপোনাৰ জেপ খেপিয়াই চাব বা আপোনাৰ কিবা আছে নেকি। এইটো যদি যায় আমাৰ কালেকশ্যন চেণ্টাৰ আছে, কালেকশ্যন চেণ্টাৰতে হৈ যাব। এনেকুৱা ব্যৱস্থা কৰা হৈছে।